ওয়ালাইকুম আসসালাম ভাল পৃথিবী দেখতে সুন্দর শুধু মায়ার ঘর আইসো একা যাবা একা তোমার কিসের অহংকার বলো তোমার কিসের অহংকার। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ বহুত ভাল, আপোনালোকৰ দুই ভিতৰত মোৰো বহুত ভাল। তো গাইজ, বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰাল আমাৰ নিমাই মাইক চাৰ্ভিছ ক'লে সকলোৰে পৰিচিত নিমাই মাইক চাৰ্ভিছ বুলি ক'লে হয়, আৰু নামটো হ'ল নিমাই ওৰফে মিয়াচান। তো ইয়াৰ ঘৰত আছোঁ আমি, বৰ্তমান ইয়াৰ ঘৰতে আছোঁ। তো ইয়াৰ লগত আপোনাৰ লগত লগ কৰাই দিম, ইয়াৰ ভিতৰত আছে কাকা। তো কাকাৰ লগত আপোনালোকৰ সকলোৰে লগত লগ কৰাই দিম। বৰ্তমান ছ'চিয়েল মিডিয়াত মানে একদম প্ৰচুৰ পৰিমাণে ভাইৰাল এটা গানে গাইছিল। গানটো কি আছিলে? পৃথিৱী দেখতে সুন্দৰ, এনেকুৱা এটা গান আছিলে। তো বৰ্তমান মানে মানুহ আহিয়ে আছে ঘৰত, প্ৰায় মানে দিনত মানে মানুহ আহিয়ে থাকে, গ্ৰুপে আহি থাকে। অলপ আগতে 10 মিনিট আগতে গোৱালপাৰাৰ পৰা মানুহ আহিছিলে। তো এতিয়া মই আহিছোঁ, তো কাকাৰ লগত এতিয়া আপোনালোকৰ লগত লগ কৰাই দি আছোঁ। এতিয়া ঘৰৰ ভিতৰত যাওঁ, চাওঁ কাকা কি কৰি আছে আৰু দেখাই আছোঁ। তো গাইজ, আমি ৰাস্তাত আছিলোঁ, ৰাস্তাৰ পৰা ছুটি ল'লোঁ। এতিয়া আমি ঘৰৰ ভিতৰতে গৈ আছোঁ, চাই থাকোঁ। তো ফাইনেলি আমি ঘৰৰ ভিতৰত সোমাই আহিলোঁ, আৰু এতিয়া কাকা ইয়াতে বহি আছে। আসসালামু আলাইকুম কাকা। ওয়ালাইকুম আসসালাম ভাল। তো চাওক, ইয়াতে আমি এতিয়া আহিছোঁ ঘৰত। তো কাকা ইয়াতে বহি আছে। তো বৰ্তমান আপুনি মানে ছ'চিয়েল মিডিয়াত প্ৰচুৰ পৰিমাণে ভাইৰেল। আপোনাৰ কেনেকুৱা লাগি আছে? ভাল লাগি আছে, বহুত ধুনীয়া লাগিছে ন? আৰু আপোনাৰ আচলতে ক'ব গ'লে আপোনাৰ কণ্টেণ্টটো মানে বেলেগ, আপুনি নিজে গানটো বনায়। তো সেইকাৰণে বহুত ধুনীয়া লাগে। আৰু কাকা মানে গানটো বাঙালী গান মানে বেছি গায়, বঙালী গান। তো সকলোৱে মানে বঙালী গান আজিকালি চাওক, মানে যিবিলাক মানে ল'ৰা ছোৱালী আছে এইবিলাকে মানে ভোজপুৰী হিন্দী গানবিলাক ভাল পায়। আৰু কাকাৰ বঙালী গানটো শুনি মোৰ মানে এনেকুৱা লাগিছে, বহুত ধুনীয়া লাগিছে মানে। আৰু ক'বলগীয়া ইয়াতে একো নাই। আৰু গানটোৰ যিবিলাক মিনিং অৰ্থবিলাক মানে বেলেগ ধৰণৰ, সেইকাৰণে মানে গানটো কাকা বনাইছে। তো আপুনি নিজে লিখি কেনে গানবিলাক বনায় ন? মই লেখা পৰা নাজানো, তেনেকৈ কষ্ট কৰোঁ অলপ। তাৰমানে মই অলপকৈ বনাই মই মোবাইলত ৰেকৰ্ডিং কৰি কেনে লাষ্টে যেতিয়া ফুলফিল হৈ যায় মই ৰেকৰ্ডিং কৰে। আৰু আপুনি গানবিলাক যে গায়, এইবিলাক গান কিবা ষ্টুডিঅ'তে ৰেকৰ্ডিং কৰে নেকি? ষ্টুডিঅ'ত। আৰু কাকাক মানে নিমাই মাইক চাৰ্ভিছৰ এটা মানে হেৰি কৰি আছে, বিজনেছ এটা কৰি আছে। আপোনালোকে সকলোৱে জানে এইটো বিজনেছ কৰিয়ে কাকা চলি আছে। আৰু গানটো হঠাৎকৈ গান এটা প্ৰগ্ৰামত গাইছিলে ন? প্ৰগ্ৰামত গাইছিলোঁ। প্ৰগ্ৰামত আগতে বনাই থাকে গানবিলাক, মই ইউটিউবত ঢালি থাকোঁ। আৰু কোনোবা জেগাত গ'লে মই আচলতে গান গাবলৈ অনুৰোধ কৰে মানুহে, ৰাইজে। তো আজিকালি কি কৰোঁ, মই নিজা গানেই বেছি গাওঁ, যিহেতু মই নিজে লিখোঁ। আগতে বেলেগ বহুত গান গাইছোঁ, মহম্মদ আজিজুৰ, ৰফিকৰ গান, সোনু নিগমৰ গান, কুমাৰ চানুৰ গানো মই গাওঁ। কিন্তু আজিকালি মই নিজা গীতে বেছি গাওঁ। সেইকাৰণে মানে বহুত ধুনীয়া লাগে। কাৰণ আজিকালি চাওক, নিজে এটা গান বনাই কেনে গানটো গোৱাটো মানে বহুত মানে টান। আৰু কাকা মানে নিজে গানবিলাক লিখি কেনে নিজে গানবিলাক গায়। মাইক চাৰ্ভিছবিলাক যেতিয়া মানে ভাড়াত দিয়ে কিবা এটা প্ৰগ্ৰামত, তাতে গান গাবলৈ মানে ইনভাইটো কৰে, ৰিকুৱেষ্টো কৰে গান গাবলৈ। আৰু মানে আশা কৰোঁ মই আপুনি অলপমান গানটো গাই শুনাই দিব। এই পৃথিবী দেখতে সুন্দর শুধু মায়ার ঘর আইসো একা যাবা একা তোমার কিসের অহংকার বলো তোমার কিসের অহংকার। এইটো গান চাগে অসমীয়া তেনেকুৱা হ'ব নেকি? এই পৃথিৱী দেখাত সুন্দৰ কিহৰ অহংকাৰ আইছো অকলে যাবা অকলে তোমাৰ কিহৰ অহংকাৰ বলো। বাংলা ভাই গানটো মানে অসমীয়াত হ'ব, মানে তেনেকুৱা নহ'ব। এটা গানৰ এটা কণ্টেণ্ট আছে, এটা ষ্টেপ আছে। তো সেইটো মানে সেনেকা অসমীয়া নহয় আৰু সেনেকা হ'ব। অসমীয়া ট্ৰাই কৰিলে আপুনি অসমীয়াটো চেষ্টা কৰিম গানটো। মই যিহেতু অসমীয়া মানুহ, অসমীয়া আমি ভাল পাওঁ, মাতৃভাষা অসমীয়া বুলি আমি লিখোঁ, যিহেতু আমাৰ অসমীয়াই মাতৃভাষা। আচলতে আমি গাঁৱত বসবাস কৰি আছোঁ, বাঙালী তাৰমানে আমাৰ ইয়াতে অসমীয়া কোৱা মানুহ কম, আৰু আমি লেখা পঢ়া কৰা নাই। স্কুলত গ'লে হয়তো ভালকৈ অসমীয়া ক'ব পাৰিলোঁ হয়, কিন্তু লেখা পঢ়াও নাই। এইটো কাৰণে মই ভালকৈ অসমীয়া নাজানো, তথাপি অলপ পাৰোঁ। আৰু মানুহে কোনো মানুহে নকয় যে আপুনি লিখা পঢ়া নাই। মানে আপুনি চাওক, নিজে গান নিজৰ কণ্ঠেৰে নিজে মানে গানবিলাক লিখি কেনে গানবিলাক আপুনি গায়। মানুহে ক'ব নোৱাৰে যে আপুনি লিখা পঢ়া কৰা নাই।
মানে এইবিলাক মানে আউট নলেজ আপোনাৰ এইবিলাক মানে ডাঙৰ এটা অভিজ্ঞতা আছে আপোনাৰ মানে এইকাৰণে মানে বহুত ধুনীয়া লাগে আৰু ছ'চিয়েল মিডিয়াত প্ৰচুৰ পৰিমাণে আপুনি ভাইৰেল আৰু আপোনাৰ কি ভৱিষ্যতত কি আশা আছে এইবিলাক গান গাই কিবা এটা আশা আছে না আপোনাৰ না মই এনেকুৱা আশা নাই যে মই অট্টালিকা বনাম মোৰ টাৰ্গেট হ'ল মোৰ গান শুনি মানুহ ভাল ৰাস্তাত যেনি যাব পাৰে মানুহৰ জীৱন যেনি গঢ়িব পাৰে ভালকৈ যেনি লেখা কৰে মোৰ গান এটা গান আছে ফেসবুক আর বাংলাত লেখা আছে গানটা ফেসবুক আর ইন্টারনেট দেখে যে সবাই গানটো শুনিছো মই তানে মোৰ গানবিলাক অলপ চিন্তা চৰ্চাকে মই লিখো তানে জানি সৰু সৰু ল'ৰা ছোৱালী সকলোৰে জানি ভাল হয় এইটো কাৰণে গানটা মই শুনিবলৈ ফেসবুক আর ইন্টারনেট দেখে যে সবাই এই গানটো কোনোবাই শুনে পাব গানত কি বস্তু আছে গানত মিনিং আছে এইলা গানত আমাৰ চৰ্চা মোৰ মেইন টাৰ্গেট হ'ল মানুহৰ ভাল হ'ব লাগে মানুহৰ ভাল মোৰ গান শুনি যদি দুটা মানুহ ভাল হয় এটা টাইমত কি যে আহিব মাতিব মোক কিবা ডাঙৰ এটা জেগাত মাতিব যে আপোনাৰ কাৰণে মই আহিছোঁ মই আপোনাৰ এটা গান শুনিছিলোঁ শুনিখিনি মই গানটা ফ'ল' কৰিছিলোঁ তাৰ পৰা মই ভালকৈ ষ্টাডি কৰিছোঁ মই আজি ছাকচেছ মোৰ এটা আশা আছে মই যদি জীয়াই থাকোঁ কোনোবা যদি মাতে সিদিনা মই ছাকচেছ হ'ম মই আৰু সিদিনাই মই চবতকৈ ডাঙৰ পইচা পাম সেইটো মোৰ টাৰ্গেট মোৰ অট্টালিকা নালাগে সেইটোতো আছে তথাপিও মানে মোৰ মানে ধুনীয়া লাগিছে আপোনাৰ গানটো শুনি কাৰণ এইবিলাক গান বঙালী গানত চাওক বেলেগ কিবা এটা মানে মিনিং আছে এইটো গান আপোনালোকে ধুনীয়াকৈ শুনিব আৰু আপোনাৰ ইউটিউব চেনেল আৰু মানে ফেচবুক পেজৰ নামটো কৈ দিব আমাৰ মোৰ ইউটিউব চেনেলৰ নাম হ'ল নিমাই মাইক চাৰ্ভিচ আৰু মোৰ ফেচবুক পেজ আগত আছিলে নিমাই মিয়াচান কিন্তু সেইটা কিবা এটা প্ৰব্লেম হৈছে এইটো কাৰ্যকাৰী নহ'ব সেইটো কাৰণে মই মোৰ নিজা নামেৰে খুলিছোঁ সেই নিমাই মাইক চাৰ্ভিচ এতিয়া মোৰ ফেচবুক পেজৰ নাম হ'ল নিমাই মাইক চাৰ্ভিচ মই আপোনালোকক অনুৰোধ জনাইছোঁ ল'ৰাজনৰ চেনেলৰ যোগেদি মোৰ যিটো ফেচবুক পেজ ফ'ল' কৰিবলৈ মই অনুৰোধ জনাইছোঁ ঠিক আছে গাইছ মই হেৰি কৰিম কাকাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ফেচবুক পেজ আৰু ফেচবুকৰ মানে দুটা লিংকটো আমি ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে আমাৰ ডিছক্ৰিপশ্যনৰ পৰা লিংকটো ফেচবুক পেজ ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইছ এইখিনি আছিলে কাকাৰ গান আপোনালোকে শুনিছেও আৰু ছ'চিয়েল মিডিয়াত বৰ্তমান পুৰা ভাইৰেল আপোনালোকে ফেচবুক আৰু ইউটিউবত যাই কিনে চাৰ্চ কৰিব পাৰে নিমাই মাইক চাৰ্ভিচ বুলি তো লগালগ মানে চেনেলটো আহি যাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গানবিলাক শুনিব আৰু এটা কথা কওঁ আপোনালোকক মানে আজিকালি চাওক আপুনি বঙালী গানটো যে গাইছে এইগিলা গান মানে ডাঙৰ মানুহে বেছি শুনে আৰু মানে ল'ৰা ছোৱালীৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আপুনি মানে যুৱক ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা নতুন গানৰ কিবা এটা ভাবিছে না মানে গানটো বনাব অলৰেডি মই ৰেকৰ্ডিং কৰিবলৈ পঠাইছোঁ এইটো গান মই গুৱাহাটীত পঠাইছোঁ কাৰণ হিন্দী গানবিলাক আমাৰ ইয়াতে ভালকৈ নিজিক নহয় সেইটো কাৰণে মই নেক্সট হিন্দী গানো আহিব এইটো গানো মই এটা লাইন কৈ দিছোঁ এতিয়াতো মিউজিক চিউজিক নাই ভাল নহ'ব মিউজিক হয় যিহেতু বস্তুৰ এটা বস্তু লাগে আৰু কাপোৰ কৰিলেহে মানুহ ভাল দেখা এইটো গান এনেকুৱা হ'ব দিল से दिल मिलाना आँखों में आँखें डाल के दिल से दिल मिलाना आँखों में आँखें डाल के এইটো গান আহিব আমাৰ গান মানে ধুনীয়া লাগিব এইটো মানে ডাঙৰ সকলোৱে চাব পাৰে গানটো আৰু বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে যিবিলাকে মানে প্ৰেম কৰি আছে আৰু তেওঁলোকৰ কাৰণে বহুত ধুনীয়া আৰু গানটো মানে অৰিজিত সিং আৰু মানে বৰ ডাঙৰ বহুত ছিংগাৰ আছে তো তেওঁলোকে যে গানবিলাক গাইছিলে এইটো গানৰ মিনিংটো অলপ বেলেগ মানে প্ৰেম কৰাৰ তো গানটো চাব আৰু কাকাৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰি দিব এইটো মানে গানটো মানে ৰেকৰ্ড কৰি আছে এতিয়া অলৰেডি গুৱাহাটীত কৰাই দিছে বুলি কাকাই ক'লে তো আজি আহিব মই হাপ্তা যাব আৰু এই ঠিক আছে এইটো গানৰ কাৰণে ময়ো পুৰা এক্সাইটেড হৈ থাকিলোঁ আৰু আপোনালোকে এক্সাইটেড হৈ থাকক গানটো অতি সোনকালে আহি আছে